Hello guys and welcome back to the channel. আজি 2-4 দিনৰ পৰা Facebook আৰু WhatsAppত এটা ভিডিও ইমান বেছি সাৰ্কুলেট হৈছে তাত দেখুৱা গৈছে যে কেনেকে এজন লৰাই ফাস্ট্যাগ আমাৰ গাড়ীত যোনটো ফাস্ট্যাগ থাকে তাৰ পৰা পইচা উলিয়াই লৈ যায় মানে লৰাজনে গাড়ীখনৰ আইনা মুছাৰ বাহানাত আহে আৰু আহি পেলাই ফাস্ট্যাগৰ ওচৰত এনেকে ঘড়ী নিচিনা এনেকে বস্তু এটা স্ক্ৰেচ কৰে আৰু ভিডিওটোত কোৱা হৈছে যে আপোনাৰ Paytm বা Google Pay যিহতে নহওক ফাস্ট্যাগত যিমান পইচা আছে সেই গোটেইখিনি পইচা উলিয়াই লৈ যায় মই এই ভিডিওটো বেছি পাত্তা দিয়া নাছিলো কিন্তু লাষ্ট টাইম দেখিলো যে ভিডিওটো বহুত বেছি ভাইৰাল হৈ গৈছে আৰু এটো ক্লিয়াৰ কৰা বহুত বেছি দৰকাৰী যাতে মানুহৰ মনত কোনো ধৰণৰ কনফিউজন নাথাকে সো ফাৰ্স্ট আপুনি এবাৰ ভিডিওটো চাই লওক 15 সেকেন্ড মানৰ ভিডিও যোনে নাই চোৱা তেওঁলোকে ভিডিওটো এবাৰ চাই লওক पकड़ तो देखिए ये एक छोटा सा बच्चा सफाई कर रहा है। आपको लग रहा होगा कि छोटा सा बच्चा सफाई कर रहा है, लेकिन आज मैं आपको एक जादू दिखाऊंगा। ये देखिए कैसे साफ कर रहा है, अब बताऊंगा। সো ভিডিওটো দেখিলে যে কেনেকে এজন লৰাই ঘড়ী নিচিনা বস্তু এটা এনেকে ফাস্ট্যাগৰ ওপৰত 2-3 বাৰ ঘহে আৰু ভিডিওটোত কোৱা মতে গোটেই ফাস্ট্যাগৰ পইচাখিনি নাইকিয়া হৈ যায় এতিয়া একে সিধাই কৈছো এটো হল এটা ডাঙৰ স্ক্যাম মানে এটো একদম মিছা আপুনি নিজে ভাবক যদি এই ঘড়ীৰ নিচিনা ডিভাইসটো ফাস্ট্যাগত ঘহি পেলাই পইচাখিনি উলিয়াই লৈ যাব পাৰে তেতিয়া হলে লৰাটোৱে বাৰু কিয় মানুহ থাকা গাড়ী এখনৰ ওচৰলৈ আহিব কিমান গাড়ী এনে পাৰ্ক কৰি থোৱা থাকে আপোনালোকে ফ্ল্যাট সেটৰ তলত দেখে থাকে বেসমেন্ট পাৰ্কিংত কিমান গাড়ী এনে থাকে বা ৰাস্তা কানত কিমান গাড়ী পাৰ্ক কৰি থোৱা থাকে হি মানুহ থাকা গাড়ী এখনৰ ওচৰলৈ আহিব নে এনেকে ৰাস্তাত খালি পৰি থকা গাড়ী এখনত গৈ পেলাই সিধা এনেকে ফাস্ট্যাগটো ঘহিব আৰু পইচাখিনি লৈ গুচি যাব একদম সিম্পল কমন সেন্স লগোৱা কথা যদি তেনেকুৱা কিবা টেকনলজি আছে অবভিয়াসলি স্ক্যামাৰ লৰাটোৱেও চাব যে ৰাস্তাত এখন গাড়ী এনেই পৰি আছে তাত ঘহি পেলাই তাৰ পৰা পইচা লম না কি কোনোবা ট্ৰাফিক জামত ফচি থকা মানুহৰ পৰা So first of all etu ekdom scam secondly jundu amar fastagor organization ase screen ot apnar organization to naam likhi dim তেওঁলোকেও অফিশিয়ালি ক্লিয়াৰ কৰিছে যে এটো পসিবল নহয় যোনটো ভিডিও ভাইৰাল হৈছে হেতু হয় স্ক্ৰিপ্টেড নহয় হেতু কিবা ভুল ভাবি বনোৱা হৈছে সো আপোনালোকেও যদি এই ভাইৰাল ভিডিওটো চাই পেলাই ভাবিছিলে যে আপোনালোকৰ গাড়ীৰ ফাস্ট্যাগৰ পইচা বা আপোনাৰ Paytm বা পইচা লৈ যাব এনেকে মই আপোনালোকক ক্লিয়াৰ কৰিছো যে এটো সঁচা নহয় এটো এট লিষ্ট আজিৰ দিনলৈকে পসিবল হোৱা নাই বাকি হোপ আপোনালোকৰ ডাউটটো ক্লিয়াৰ হ'ল থাকে একে সৰু ভিডিও এটা বনাইছিলো যাতে আপোনালোক সকলোৰে ডাউট ক্লিয়াৰ হয় যদি ভিডিওটো ভাল পালে দেন শেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিওটো শেয়াৰ কৰিব যাতে জুনে জুনে হেই ভিডিওটো চাই এটা মনত ভুল ধাৰণা লৈছে যে তেওঁলোকৰ পইচা গুচি যাব তেওঁলোকেও গম পাওক যে এটো পসিবল নহয় হেই ভিডিওটো হয় স্ক্ৰিপ্টেড নহলে তেওঁৰ কিবা ভুল ধাৰণা হৈছে সো লগ পাম এনেকৈ আৰু এটা ভিডিওত তেতিয়ালৈকে ওয়ান ডে মাতৰম জয় অসম।